জীবন গঢ়াৰ প্ৰথম জ্যোতি এয়াই আমাৰ পঢ়াশালী জীবন গঢ়াৰ প্ৰথম জ্যোতি তোমাৰ জ্যোতিৰ জ্ঞানেৰে সজাম আমি ন পৃথিৱী তোমাৰ জ্যোতিৰ জ্ঞানেৰে সজাম আমি ন পৃথিৱী শব্দ গভীৰ অৰ্থ মধুৰ শব্দ গভীৰ অৰ্থ মধুৰ তোমাৰ ভাষাৰ চানে কিৰে এয়াই আমাৰ পঢ়াশালী জীবন গঢ়াৰ প্ৰথম জ্যোতি জীবন গঢ়াৰ প্ৰথম জ্যোতি শিক্ষা যদি নাথাকে আজি জীবন বাটত পাবা আন্ধাৰ তুমি শিক্ষা যদি নাথাকে আজি জীবন বাটত পাবা আন্ধাৰ তুমি পৃথিৱীৰ ক'তো নাই কোনো পৃথিৱীৰ ক'তো নাই কোনো তোমাৰ অবিহনে জ্যোতিৰ্মান তোমাৰ অবিহনে জ্যোতিৰ্মান তোমাৰ অবিহনে জ্যোতিৰ্মান। তো বন্ধুসকল মই আজি আহিছোঁ আমাৰ LP স্কুল য'ত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ তাত আহিলোঁ তাত আহি মই আজি মোৰ ভিডিঅ' বনোৱাৰ ইচ্ছা নাছিল ছাৰক বিদায় দিব আহিছিলোঁ কিন্তু সেটি কণমানিৰ মধুৰ সংগীত শুনিলোঁ আৰু মই ৰ'ব নোৱাৰিলোঁ সেইবাবে ভিডিঅ' এটা আপোনালোকৰ আগত মই দিম বুলি ভাবিছোঁ আৰু এই ভিডিঅ'টি এই ল'ৰাটিৰ বিষয়ে আপোনালোকক কিছু কথা জনাব বিচাৰিছোঁ মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সেই কণমানিটোৰ মুখৰ পৰা অলপ তাৰ বিষয়ে শুনক। ভাইটি তোমাৰ নামটো কি? নমস্কাৰ মোৰ নাম শ্ৰী প্ৰতিম গগৈ। প্ৰতিম গগৈ হয় তুমি কিহত পঢ়ি আছা? মই ক্লাছ 6ত পঢ়ি আছোঁ। ক্লাছ 6ত হয় আৰু তোমাৰ ঘৰ? মোৰ ঘৰ লোহালী গাঁও। লোহালী গাঁৱৰ হয় তোমাৰ এই সংগীতৰ প্ৰতি তোমাৰ মানে ক'ৰবাত শিক্ষা গ্ৰহণ কৰিছিলা নেকি সংগীতৰ প্ৰতি অলপ আহৰণ কৰিছিলা নেকি ক'ৰবাত? হয় মই 3 বছৰৰ পৰাই চাউল খোৱা ডিব্ৰুগড়ত শিকিছিলোঁ। হয় নেকি তুমি আজি কাৰ লগত আহিছা? মই মোৰ নিজৰ আইতাৰ লগত আহিছোঁ। আইতাৰ লগত হয় হয় তো বন্ধুসকল সেই কণমানিটি আপোনালোকে মধুৰ সংগীত শুনিলে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি ভাবিছোঁ এই কণমানিটি যাতে ভৱিষ্যত উজ্জ্বল হয় সেইবাবে আপোনালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে শুনক এই কণমানিটিৰ মধুৰ সংগীত শুনক আৰু অলপ শ্বেয়াৰ কৰি যাতে এই ল'ৰাটি অলপ আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। চ' থেংক ইউ ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব কাৰণ এটি সৰু কণমানি ল'ৰাটি মধুৰ সংগীত আপোনালোকে শুনিব পালে। চ' থেংক ইউ।